নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এখন টচ মুগাৰ গামোচাৰ। গামোচাখনৰ বহল আছে 658 চেণ্টিমিটাৰ আৰু দীঘল আছে 180 চেণ্টিমিটাৰ আৰু ইয়াতে পুলি দিয়া আছে 3টা আৰু এইফালে ফুলটো আছে। এই গামোচাখনৰ টচ মুগাৰ দিগ আছে আৰু বাণীটো আমাৰ পিয়ৰ মুগাৰ বাণী হয়। আৰু গামোচাখনৰ মাজত এনেদৰে কাষৰীয়া লাইন কৰি দিয়া হৈছে। সম্পূৰ্ণ গামোচাখনত 7 লাইন পৰিছে। আৰু যদিহে কোনোবাই ল'ব বিচাৰে মোক কমেণ্ট কৰি জনাব পাৰে, বা আপোনালোকে যদি বেলেগ ধৰণৰ ফুলো চাব বিচাৰে মোক কমেণ্ট কৰিব পাৰে। ফুলৰ চানেকিটো বাৰু মোৰ লগত বৰ্তমান নাই, যিহেতু মই জাকাৰ্ডত ফুল বাছোঁ, জাকাৰ্ড মেচিনত, সেয়েহে মোক কাৰ্ড আছে। ভাল লাগিলে লাইক কৰিব, ধন্যবাদ।